হাই ফ্ৰেণ্ডছ, কি ক'ব সকলো আজিৰ ভিডিঅ'টো আপোনালোকক এই আমাৰ ওচৰতে এখন পূজা হৈ আছে, তাত গৈ আছোঁ। ভেলাঘৰ বুলি কয়, তাত গৈ আছোঁ। বাকী গৈ আছোঁ, আপোনালোকে যাব পাৰে। আহোঁতে অলপমান পলম হ'ল, মানে সন্ধিয়া হ'বৰে হ'ল, তো তাত গৈ লগ পাই আছোঁ। আপোনালোকে চাব পৰা আহি পালোঁ। তো বন্ধুসকল, এতিয়া প্ৰথমতে এটা সেৱা কৰি ল'ম। আৰু এই ঠাকুৰটোৰ নাম আপোনালোকে জানেনে? এই দেৱটোৰ নাম হৈছে ঢেল ঠাকুৰ। এই শিৱৰে এটা বেলেগ ৰূপান্তৰ নাম। তো বন্ধুসকল, প্ৰথমতে সেৱাটো কৰি ল'লোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টোত চাই থাকক। তো বন্ধুসকল, এতিয়া সেৱা প্ৰণাম কৰা হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ চাৰিওফালৰ মন্দিৰটোৰ দৃশ্য। তো এয়া চাওক, চেলফিত ব্যস্ত। এয়া পূজা মণ্ডল, খালি আমাৰ আহোঁতে অলপমান পলম। তো এতিয়া আমি অলপমান চাৰিওফালৰ দৃশ্য দেখুৱাই আমি প্ৰসাদ খাবলৈ যাম, মানে খিচিৰি খাম। তো এয়াই পৰিৱেশটো এনেকুৱাই। তো আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক কেনেকুৱা ডাঙৰ ত্ৰিশূল, এইখনে মেইন ইয়াৰ। তো বন্ধুসকল, এয়াই হৈছে চাৰিওফালে থকা নাজাৰা। তো এয়া চাওক, মানুহেই মানুহ। আৰু দিনত আহিলেতো আপোনালোকক ক'বই নালাগে, কিমান যে মানুহ, আপোনালোকৰ মূৰ ঘূৰাই গ'লহেঁতেন। কেনেকুৱা লাগিছে? তামাম লাগিছে। এইটো পূজা আহিলে, এতিয়াই মই আহিলোঁ। বন্ধুসকলে পূজাত আহিলোঁ, আপোনালোকে চাব পাৰে। তামাম উচ্চ সুৰত গান বজাই আছে, মানে ভলিউম বেছিকে। এই সৰুতে মানে ভাগিনে বুলি ক'ব পাৰে, লগ পালোঁ। পূজাত আহি কেনেকুৱা লাগিল? তামাম লাগিছে। ইয়াতে ঢেল ঠাকুৰৰ পূজা হৈ আছে, মানে শিৱৰে এটা নাম নেকি, ক'ব নোৱাৰোঁ। পূজা হৈ আছে, আপোনালোকে চাব পাৰে। বছৰ এবাৰ কৰি হয় পূজাটো। আপোনালোকে চাব ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰি দিব। অলপমান পূজা চাওঁ এতিয়া কেনেকুৱা লাগে। বন্ধুসকল, এতিয়া আমি খিচিৰি খাম। চাওক, তো বন্ধুসকল, প্ৰথমতে খিচিৰিখিনি খাই লওঁ, কাৰণ ইয়াতে ভয় জবাব দিব লগা হৈছে। ইমান উচ্চ সুৰত গান বজাই আছে, ক'ব নোৱাৰা হৈছে। তো বন্ধুসকল, এতিয়া আমি প্ৰসাদ পানী খালোঁ, এতিয়া যাম ঘৰত। হৈছে সন্ধিয়া, ময়ো ঘৰত যাওঁ। তো এতিয়া থাকে ভেৰি মই থাকোঁ ইয়াত জয়পুৰত। তো এতিয়া আমি যাম আৰু। তো যোৱা নেকি? দে মই যাওঁ। ঢেল ঠাকুৰ লৈ যাই। অ'কে। তো হাই ফ্ৰেণ্ডছ, তো পূজাৰ পৰা আহিলোঁ। তো আহি আঁঠুৱা চাঠুৱা টনাই ইয়াৰ বিচনাত থৈ গ'লোঁ, কাৰণ লাগি গৈছে ভাগৰ। তো বন্ধুসকল, কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাব। যদি ভাল পালে লাইক এটা কৰিব, আৰু কেনেকুৱা পালে এইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আজি মই চেনেলটো নতুন কৰি চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। তো আজিলৈ টাটা বাই বাই। অন্য এটা ভিডিঅ' লগ পাম। অতি সোনকালে ভিডিঅ' আহি আছে, চাব।